নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ জব নিউজ আছাম ইউটিউব চেনেলটোলৈ। নতুনকৈ এটা এভাগৰ পৰা পদ মুকলি হৈছে আৰু এই পদটো ক'ৰ পৰা ইচ্ছাৰ কেতিয়া এপ্লাই কৰিব লাগিব, এডুকেশ্যন কোৱালিফিকেশ্যন কি বিচাৰিছে, লাষ্ট কেতিয়া, এই বিষয়ে এই ভিডিঅ'ত অতি কম সময়ত আলোচনা কৰিম। গতিকে ভিডিঅ' স্কিপ নকৰি শেষলৈকে চাই থাকিব আৰু যিসকল বন্ধু বান্ধৱী এতিয়ালৈকে জব নিউজ আছাম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এই এডভাৰটাইজমেণ্টখন আহিছে ITBP ফালৰ পৰা। পোষ্টটোৰ নাম হৈছে কনষ্টেবল কিটচেন ছাৰ্ভিচ। ইয়াত টোটেল পোষ্ট আছে 819টা। ইয়াত মেল আৰু ফিমেল দুয়োটাই এপ্লাই কৰিব পাৰিব। মেলৰ কাৰণে টোটেল পোষ্ট আছে 6টা আৰু ফিমেলৰ কাৰণে আছে 122টা। এনেকৈ 819টা টোটেল পোষ্ট মুকলি হৈছে। দৰমহা দিব 21,700 পৰা 100 টকা। বয়স বিচাৰিছে 18 বছৰৰ পৰা 25 বছৰ বয়সলৈকে। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে 10 পাছ। যিসকল SC ST তেওঁলোকক 5 বছৰ আৰু যিসকল OBC তেওঁলোকক 3 বছৰ আৰু যিসকল এক্স ছাৰ্ভিচমেন আনৰিজাৰ্ভ জেনেৰেল কেটেগৰী তেওঁলোকক 3 বছৰ আৰু যিসকল এক্স ছাৰ্ভিচমেন OBC NCL তেওঁলোকক 6 বছৰ আৰু যিসকল এক্স ছাৰ্ভিচমেন SC ST তেওঁলোকক 8 বছৰলৈকে এজ ছিলেকশ্যন দিয়া হৈছে। এই পোষ্টটো এপ্লাই কৰিবলৈ হ'লে এপ্লিকেশ্যন ফিজ দিব লাগিব আৰু এপ্লিকেশ্যন ফিজ বিচাৰিছে 100 টকা। যিসকল OBC EWS আৰু জেনেৰেল কেটেগৰী তেওঁলোকে 100 টকা দিব লাগিব আৰু যিসকল SC ST ফিমেল এক্স ছাৰ্ভিচমেন কেটেগৰী তেওঁলোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। এই পোষ্টটোৰ কাৰণে আপোনালোকে অনলাইন যোগেদি এপ্লাই কৰিব লাগিব। 2 ছেপ্টেম্বৰৰ পৰা ইয়াৰ অনলাইন এপ্লাই আৰম্ভ হৈছে। লাষ্ট ডেট হৈছে এপ্লাই কৰা 1 অক্টোবৰ 2024 আৰু ইয়াৰ এডভাৰটাইজমেণ্টখন ভিডিঅ'ৰ লগত দিম পাৰিব।